Welcome to my channel Baba Vlogs. So good morning. আজি কভাৰ চঙৰ ভিডিঅ' এটা আছে, চ' সেইটো কৰিব যাম, আপোনালোককো দেখাম কিনি ভিডিঅ' কেনেকৈ কৰোঁ আমি, চ' গোটেইবোৰ দেখা পাব। চ' ভিডিঅ'টো আজি ইয়াৰ পৰা আৰম্ভ হ'ব, চাই থাকিব শেষলৈকে। আমি ফাইনেলি আহি পাইছোঁ কভাৰ চঙৰ লোকেশ্যনত। RPF এয়া, এইফালে RPFৰ কোৱাৰ্টাৰ। ক'তনো যাম লকডাউনৰ সময়, আৰু এই লগৰবিলাক আছে। এয়া ভাইটি মোৰ, এয়া ভাইটিৰ লগৰ, এইকেইটা লগৰ, এইকেইটাই আৰু। সৰুৰ পৰা ভিডিঅ'ত আছোঁ, সৰুৰ পৰাই থাকিম। চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰা আছে। ফেমাছ ইণ্ডিয়া নামৰ এটা ইউটিউব চেনেল আছে, মই তাতে কাম কৰোঁ, আমি কাম কৰোঁ গোটেইকেইটাই। এইজন মেইন অনাৰ বুলি ক'ল, অনাৰে আমি বেছি হেৰি নকৰোঁ, পলম নকৰোঁ দে, কভাৰ যি পাৰোঁ দেখাম, আপোনালোকে চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাই আছে আপোনালোকে ভিডিঅ', কিন্তু এনেকৈ দেখাব লগা হৈছে কাৰণ প্ৰব্লেম এটা হৈছে। কি প্ৰব্লেম হৈছে আপোনালোকে চাই থাকক ভিডিঅ'টো, শেষলৈ গম পাব। গাইছ, আমি বেলেগ বেলেগ জেগাত গৈ আছোঁ ভিডিঅ' শ্বুট কৰিব। আপোনালোকৰ ক্লিপকেইটা এটা এটা দি থাকিম। অকলে নোৱাৰি এনেকৈ, মোবাইলটো হাতত, মোবাইলেহে মই কেমেৰা কৰি আছোঁ, মোবাইলটো হাতত লৈ লৈ এনেকৈ নোৱাৰি। চ' বলক ভিডিঅ'টো শেষলৈকে চাব, শ্বৰ্ট ভিডিঅ' হ'ব এইবাৰ। গাইছ, আমাৰ ভিডিঅ' শ্বুট শেষ কভাৰ চঙৰ। চ' এতিয়া ঘৰত গৈ আছোঁ, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ভিডিঅ' ক্লিপবোৰ আপোনালোকে পাব এটা দুটা। ভিডিঅ'টো শ্বৰ্ট হ'ব, শেষলৈকে চাব আৰু লাইক কৰি যাব, আৰু নতুন যোনবোৰ আছে ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ। ফাইনেলি ঘৰ আহি পালোঁ, এয়া ভাইটি শ্বুটিং কৰে। ভিডিঅ'টো যে আপোনালোকে মানে এডিটত দেখা পাইছে, কাৰণটো হ'ল যে তাৰ আমি বেলেগ মানে তাৰ কেমেৰাত কৰিছোঁ ন, তাৰ ক্লিপবোৰ মানে ইয়াতে ক্ৰাইম মাষ্টাৰৰ ছাপৰ্ট নকৰাৰ কাৰণে মানে কি তাত দিয়াত প্ৰব্লেম হৈ গৈছে। নেদিলেও মানে কি ভিডিঅ'টো এনে ছুটি হৈছে, কিন্তু আপোনালোকে বেয়া নাপাব, কিন্তু নেদিলেও গম নাপাম মানে কি কৰিছে। সেইকাৰণে আমি এইটো কি ক্ৰাইম মাষ্টাৰ এডিট কৰি থাকোঁতে আপোনাক ভিডিঅ' কৰি দেখাইছোঁ। তলত ডেছক্ৰিপশ্যনত আমাৰ ভিডিঅ'টো লিংক দিয়া থাকিব, ডেছক্ৰিপশ্যনত গৈ আপোনালোকে ক্লিক কৰিব, তাত ভিডিঅ'টো দেখা পাব, আমাৰ কভাৰ চঙৰ ভিডিঅ'টো। আৰু ছাপৰ্ট নকৰিলে এইটো বেয়া লাগিলে, দেখা পাৰিলে ভাল আছিলে। দেখাব পাৰিলে ভাল কৰিছিলোঁ আমি, কিন্তু ইয়াৰ মোবাইলত কৰা নহ'ল, আমি সেইটোতে পাহৰিয়ে গ'লোঁ। ভাবিছোঁ তাৰ পৰাই লৈ আমি সোমাই দিম মাজত কেনেকৈ কৰোঁ, কিন্তু মানে কৰা নহ'ল, মানে কৰা হৈছে কিন্তু ছাপৰ্ট কৰা নাই কিয় বা, সেইকাৰণে এনেকৈ দেখাব লগা হৈছে। তথাপিতো একো নাই, ভিডিঅ' এটা সৰু ভিডিঅ' দিছোঁ, আৰু কালি বা পৰহিৰ ভিতৰত আৰু ভাল ভিডিঅ' এটা পাব। ক'ৰবাত ধুনীয়া দেখা সেই ব্লগ দিম আমি। আৰু আগৰ ভিডিঅ'টোতো আপোনালোকে মৰম দিছে গান্ধী মণ্ডপ যোৱা, আৰু এনেকৈ মৰম দি যাব। তো ডেছক্ৰিপশ্যনৰ লিংকটো থাকিব, ভিডিঅ'টো এবাৰ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এইটো ভিডিঅ' চাব, আৰু নতুন যোনবোৰ আহিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। চ' এইখিনিয়ে, ধন্যবাদ।